নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আজি এটা মাছৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া লৈছোঁ পিৰালি পালেং, এয়া লৈছোঁ আলু মই কাটি লৈছোঁ দুটা ডাঙৰ চাইজৰ, আৰু এয়া পিঁয়াজ লৈছোঁ আৰু নহৰু এনেকৈ খুন্দি লৈছোঁ। তাৰপিছত মই ল'ম এখন কেৰাহী, গৰম হ'বলৈ দিছোঁ কেৰাহীখন, আৰু গৰম হোৱাৰ পাছতে মই ইয়াত দি দিছোঁ মিঠাতেল। আৰু আজিৰ ভিডিঅ'টো সৰুকৈ বনাইছোঁ আৰু আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। এতিয়া তেলখিনি গৰম হোৱালৈকে মই অকণমান সময় ৰ'ম। তাৰপিছত এয়া দেখিছেনে মিঠাতেলখিনি মই ঢালি আছোঁ। মিঠাতেলখিনি 2 টেবুল স্পুনমান হ'ব। ডাঙৰ চামুচেৰে 2 চামুচমান তেল দিছোঁ। মই মাছখিনি এয়া ফ্ৰাই কৰিছোঁ, হাফ ফ্ৰাই কৰিম মই মাছখিনি, আৰু সেই একেখিনি তেলতে মই আলুখিনি তাৰপিছত ফ্ৰাই কৰি ল'ম, হাফ ফ্ৰাই কৰিম। এতিয়া আলুখিনি মই ভাজি থাকিম অকণমান ৰঙচুৱা হোৱালৈকে। এয়া ভাজি আছোঁ দেখিছেনে, আৰু তাৰপাছত মই লৰাই দিম। আলুখিনি ৰঙচুৱা পৰা হোৱালৈকে মই এইখিনি তুলি ল'ম, আৰু সেই একেখিনি তেলতে মই আকৌ এয়া দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি, আৰু অলপ সময় পাছতে মই ৰচুনখিনি দি দিম, আৰু এইখিনি ধুনীয়াকৈ কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু পিঁয়াজখিনি অকণমান সময় ভজাৰ পিছতে মই ইয়াত দি দিলোঁ দেখিলেনে ৰচুনখিনি, যিখিনি মই খুন্দি থৈছিলোঁ, আৰু অলপ সময়ৰ পিছতে মই দি দিলোঁ পিৰালি পালেংখিনি কাটি লোৱা, আৰু তাৰপিছত পালেংখিনি অকণমান সময় ভাজিব লাগিব। অকণমান সময় ভাজিম এতিয়া। এয়া ভাজি আছোঁ। তাৰপাছতে মই দি দিম ইয়াত যিখিনি মই হাফ ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি, সেই আলুখিনি ইয়াত দি দিম। এয়া দেখিছেনে পালেংখিনি অলপ সময় মই ভাজি ল'লোঁ। এয়া অকণমান মৰহি যোৱা দি গৈছে পালেংখিনি, আৰু তেলটো ওলাবলৈ ধৰিছে দেখিছেনে পালেঙৰ পৰা। আৰু তাৰপিছতে মই দি দিম ইয়াত যিখিনি মই হাফ ফ্ৰাই কৰি লৈছিলোঁ আলুখিনি। এয়া আলু কেইপিচ দি দিলোঁ, আৰু এতিয়া মই ভালদৰে লৰাই দিম অলপ সময়, 2-3 মিনিটৰ কাৰণে লৰাই আছোঁ। এয়া দেখিছেনে। তাৰপিছতে মই ইয়াত এড কৰিম পানী। অলপ সময় পিছতে মই পানী এড কৰি দিম। এয়া দেখিলেনে, মই অকণমান পানী দিলোঁ আৰু অলপ দি দিছোঁ। পানীখিনি দিয়াৰ পাছতে মই এয়া ধুনীয়াকৈ হৈ গৈছে দেখিছেনে। এতিয়া মই এইটো গেছৰ ফ্লেমটো মানে হাই কৰি দিলোঁ। তাৰপিছত এয়া উতল আহিছে দেখিছেনে, ধুনীয়াকৈ উতল আহিছে, কিন্তু আলুখিনি সিজা নাই, সেইবাবে অলপ সময় লাগিব। আৰু একো নাই, এয়া ভাজি লোৱা মাছখিনি দি দিলোঁ, যিখিনি মই হাফ ফ্ৰাই কৰি থৈছিলোঁ, আৰু তেতিয়াহে ধুনীয়াকৈ মাছৰ ফ্লেভাৰটো সোমাই যাব তাত, আৰু জোলখিনি খাবলৈ ভাল হ'ব। আৰু এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ, আৰু তাৰপিছত কি কৰোঁ চাওঁচোন নহয়। ঢাকি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ এয়া ঢাকনি খুলি দিলোঁ। এয়া ধুনীয়াকৈ আলু সিজিলে আৰু মাছখিনিও সম্পূৰ্ণকৈ সিজিলে, আৰু এয়া উতল আহিলে দেখিছেনে। এয়া আমাৰ প্ৰায় ৰেডি হৈ গ'ল, আৰু এয়া গুণগুণৰ কাৰণে কাঢ়ি দিছোঁ।